Hello everyone, welcome back to my channel. আৰু মই আছো এতিয়া পানবজাৰত অন্য এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছো। আৰু মই গৈ আছো এতিয়া এখন 1960 চনৰ এখন দোকান, বোৱা কটা সঁজুলিৰ দোকান। তো আপোনালোকক আজি তাৰ পৰা অকমান দেখাই দিম আৰু এই বিষয়টো সকলোৱে আমি যুৱ প্ৰজন্মই কিমান জ্ঞাত তো সকলো চাই থাকিব আপোনালোকে মোৰ এই ভিডিঅ'টোত। আৰু এইটো হ'ল পানবজাৰ যশৱন্ত ৰোড। এইবোৰ কিতাপৰ বিপণীসমূহ সকলোৱে জানে, এইটো চেন্ট্ৰেল বেংক। আৰু ইয়াতে কিতাপ এইখনে হ'ল এইখন দোকান, বোৱা কটা সঁজুলি আপোনালোকে দেখিবলৈ পাইছে। সেয়া চাওক, বয়ন শিল্প বা বোৱা কটা সঁজুলি এই বিষয়টো আমি যুৱ প্ৰজন্মই কিমান জানো, কিমান জ্ঞাত এইবোৰ সঁজুলিৰ বিষয়ে। তো আজি মই উপস্থিত আছোঁ পানবজাৰৰ এখন বহু পুৰণি দোকান, প্ৰায় 1960 চনতে এখন স্থাপিত এখন বিপণী। আৰু ইয়াতে মই উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে মোৰ খুৰা গড়গড়াম ডেকা। আৰু তেখেতে আমাক সঁজুলিসমূহৰ বিষয়ে তন্নকৈ এবিধকৈ আমাক ক'ব। তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। এয়া খুৰা মোক দেখাব কিনো ইয়াতে সঁজুলি পায় উপলব্ধ, এয়া চাই থাকিব আপোনালোকে। এটা এটাকৈ দেখাব, খুৰা কৈ যাওক আপুনি। এইটো মাকো কাপোৰ বৰ সময়ত এইটো মাকো লাগে। হয়, এইটো নাঙল বুলি কয়। নাঙল ফুল উঠোৱাৰ সময়ত এই নাঙলটো ব্যৱহাৰ হয়। এয়া নাঙল দেখিছে আপোনালোকে। আৰু এইটো ফুল তোলাৰ কাৰণে লাগে এইটো মাকো। এইটো হ'ল ফুল তোলাৰ কাৰণে মাকো। আৰু এইটো হ'ল ববিন। এয়া ববিন দেখিবলৈ পাইছে। এই দুই ৰকমৰ ববিন। হয়। আৰু এইটো পিকাৰ, কাপোৰখন শালখন বোৱাৰ কাৰণে এই পিকাৰটো লাগে। হয়। এইটো মাকুত এই মহুৰাটো ব্যৱহাৰ হয়। হয়। এইটো আমাৰ বোৱা আছে 3 ধৰণৰ বোৱা। এইটো ৰেডিমেড বোৱা। 3 ধৰণৰ বোৱা দেখিবলৈ পাইছে আপোনালোকে। এয়া চাওক, এইটো হল পিছে বোৱা বুলি কয়। দেখি দিয়ক, দেখাই দিয়ক। এইটো শুৱালকুছিত ব্যৱহাৰ হয়। আজিকালি আমাৰ মানুহে এইটো ব্যৱহাৰ কৰে। এয়া দেখিবলৈ পাইছে। তাৰপিছত এইটো লেচা বোৱা, এইটো আমাৰ বাঁহৰ চুঙত বা প্লাষ্টিকৰ চুঙত ব্যৱহাৰ কৰে এইটো। হয়। তাৰপিছত এইটো হ'ল ৰছী, শালখন বান্ধা কাৰণে ৰছী লাগে। এইটো নাচনি বুলি কয়, কাঠৰো আছে, প্লাষ্টিকৰ আছে। শালখন বৰ সময়ত যেতিয়া উৎপাদন কৰে এইটো লাগে। আৰু শালখন বান্ধা কাৰণে এইটো ৰছী লাগে, নাইলনৰ ৰছী, এইটো কটন ৰছী, এই দুটা। ফুল আৰু ফুল তুলিব এইটো ব্যৱহাৰ কৰা হয়। কাৰণে এই কাঠটো লাগে, এইটো ব্যৱহাৰ হয়। এই কাঠটো ফুল তুলিবৰ কাৰণে বিশেষকৈ ব্যৱহাৰ কৰা হয় মেচিনত। হয়। আৰু আপোনাৰ পিছফালে এইবোৰ দেখিবলৈ পাইছোঁ সঁজুলি, বিভিন্ন ধৰণৰ সঁজুলি আছে, কৈ যাওকচোন। এইখন শালখন, এইখন শালত এইখন ব্যৱহাৰ হয়। আৰু এইটো গাড়ী বুলি কয় আমাৰ। গাড়ী। হয়। আমাৰ লোৱাৰ আছামত গাড়ী বুলি কয়, আপাৰ আছামত পুৰুষা বুলি কয়। হয়। আৰু এইটো হ'ল বাঁহৰ ৰাস। হয়। বাঁহৰ ৰাসত এইখন শাল হাতশাল ব্যৱহাৰ হয়। এইটো হাতশাল আৰু টানাশাল, এই 2 ৰকমৰ শাল। শাল 2 ৰকমৰ আছে, এটা তাঁতশাল আৰু টানাশাল। টানাশাল মানে হাতেৰে এইটো বাঁহৰ ৰাস লগাই হাতেৰে টানে। আৰু খুৰা এইবোৰ চেৰেকী দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ। চেৰেকী আছে। হয়। নটা বুলি কয়, সেইটো নটা। আৰু এইটো ববিনৰ বাকচ। হয়। এইটো ববিন বাকচ আৰু এইটো চেৰেকী। বাতি কৰাৰ সময়ত হয়, সেইটো লাগে। হয়। আৰু এইটো আপোনাৰ যঁতৰ। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে যঁতৰ দেখিবলৈ পাইছে। এয়া চাওক, 2 ধৰণৰ যঁতৰ, এটা ডাঙৰ এটা সৰু। আৰু এইটো শালৰ ফ্ৰেম। সম্পূৰ্ণ শালখনৰ ফ্ৰেমটো দেখিছেনে? এয়া চাওক, এয়া হ'ল সম্পূৰ্ণ শালখনৰ ফ্ৰেম। হয়। তাৰপিছত এই কাঠটো এই মেচিনত ব্যৱহাৰ হয় ফুল তোলাৰ কাৰণে। হয়। হয়তো আৰু কেইবছৰমান পিছত এইবোৰ আমি গুগলত চাৰ্চ কৰিব লাগিব এই সঁজুলিবোৰ। কিন্তু খুৰাই কি কয়, ভৱিষ্যতে এইবোৰ চলিবনে? কিনো কয়, বেপাৰ বাণিজ্য কেনেকুৱা বৰ্তমান, এই বিষয়ত কি ক'ব আপুনি? বেপাৰ বাণিজ্য আগৰ নিচিনা নাই, বহুত কম। তথাপিও এতিয়া অলপ চলি আছে। আৰু কিছুমান নতুন ছোৱালী বা বোৱাৰী হওক এইবিলাকে বাদেই দিছে। আৰু কিছুমানে নতুনকৈ আৰম্ভ কৰিছে। কিছুমানে ব্যৱসায় ভিত্তিত কৰিছে, কিছুমানে নিজৰ ঘৰুৱা ভিত্তিত আৰম্ভ কৰিছে। এইবিলাক নিজৰ লাগতিয়াল কাপোৰখিনি বনাই ল'লে নিজৰ সুবিধা হয়। নিশ্চয় নিশ্চয়। এটা সময়ত বোৱা কটা শিল্পটো, বয়ন শিল্পটো প্ৰতিগৰাকী অসমীয়াৰ বাবে আছিল হিয়াৰ আমঠু, নিজৰ কাম নিজৰ। কিন্তু এতিয়া সংস্থাপন বিচাৰি আমি বিভিন্ন কাম কৰোঁ, কিন্তু হয়তো মোবাইল বা লেপটপ বা আমি এনি টাইম মানে অনলাইনত ব্যস্ত হৈ থাকোঁ। কিন্তু এইবোৰো কৰি এটা সংস্থাপন লাভ কৰিব পাৰি, হয়নে খুৰা? আপুনি কি কয়? এইটো হয়। মোবাইল টিভিত ব্যস্ত থকাৰ পৰিধি এইবিলাক নিপিলে নিজে ব্যস্ত থাকে।
নিজৰ লগতে আনকো উপকাৰ হয় আনৰো উপকাৰ হয় বুলি মই ভাবোঁ। হয় আৰু খুৰা এটাই সুধোঁ এইবোৰ সঁজুলি ক'ত প্ৰস্তুত কৰা হয়নো আমাৰ ইয়াতে হয়নে বাৰু? আমাৰ ইয়াতে কিছুমান হয় কিছুমান বাহিৰৰ পৰা আহে। এইটো আহে বাহিৰৰ পৰা অমৃতসৰৰ পৰা আহে। হয় এইটো আহে অমৃতসৰৰ পৰা আৰু এইটো অমৃতসৰৰ পৰা আহে। এইটো অমৃতসৰৰ পৰা আহে। এইটো অমৃতসৰৰ পৰা এইটো অমৃতসৰৰ পৰা আহে। তাৰপিছত এইটো আহে অসমৰ বাহিৰৰ পৰা আহে। এইটো আহে শুৱালকুছিৰ পৰা। এইটো আহে বাহিৰৰ পৰা আৰু এইবিলাকো বাহিৰৰ পৰা আহে। এইটো আমাৰ লোকেলি বনায়। হয় এইটো বাহিৰৰ পৰা আহে। তাৰপিছত এই দুটা বস্তু বাহিৰৰ পৰা আহে অমৃতসৰৰ পৰা আহে। এইটো আমাৰ লোকেলি বনায়। এইটো আমাৰ ইফালে লোকেলি বনায়। হয় হয় এইটো যিটো আমাৰ লোকেল বনোৱা ফেক্টৰীটো ক'ত আছেনো? নলবাৰীত আছে। নলবাৰীত আছে ন? নলবাৰী আৰিকুছি। আৰিকুছিত আছে। ঠিক আছে। কি নাম ক'ব বিচাৰিছে খুৰাই কওকচোন? মালিকটোৰ নাম হ'ল অজিত চন্দ্ৰ দাস। হয় তেখেতে এইবিলাক নিজে প্ৰস্তুত কৰে। হয় তাতো বিক্ৰী কৰে আমাকো দিয়ে আমি বিক্ৰী কৰোঁ তেখেতৰ বস্তু। আৰু এই চেৰেকী এইবিলাক তেওঁ নিজে বনাই আমাক দিয়ে। হয় দেখিবলৈ পাইছে সঁজুলি আননন সঁজুলি আচলতে ময়ে ভালকৈ নাজানো এইবোৰ জ্ঞাত নহয়। চাওক সম্পূৰ্ণ দোকানখন মই দেখাই দিছোঁ আপোনালোকক।